Hi friends, welcome back to my YouTube channel. মই দিজামণি শৰ্মা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই চিলাই ভিডিঅ' লৈ অহা নাই। মই মেচিনটো কিয় বেয়া হোৱা নাই আজিলৈকে সেইটো কথাই মই আপোনালোকক লগত শ্বেয়াৰ কৰিব লৈছো। এয়া মই মেচিনটো ৰ'দত দিছো। মই ৰ'দৰ পৰা আনি পিনে মেচিনটো এনেকৈ উলুটা কৰি লৈছো আৰু এতিয়া ইয়াত থকা যিবোৰ জাম আছে এইবোৰ জাম এইবোৰ এনেকৈ উলিয়াই দিম। এনেকুৱা এইবোৰ জাম এনেকুৱা এইবিলাক জাম সোমাই থাকে আৰু এইবিলাক জাম সোমাই থাকিলে মেচিনটো টাইট হৈ যায়। এই জামবোৰ মই এনেকৈ উলিয়াই দিলো এবাৰ আৰু এতিয়া এইখিনিতো জাম থাকে বহুখিনি। মই মেচিনটোত খুব বেছি জাম হ'বলৈ নিদিও, মই চাফা কৰি থাকো। তথাপিও অকণমান হ'লে এনেকৈ উলিয়াই লৈ চাফা কৰো যাতে মোৰ মেচিনটো বেয়া হৈ নাযায় মেকানিক্স মাতিব লগাকৈ। আৰু এই জামবোৰ যদি বাজি থাকে এদিন এইবোৰ জাম গৈ একেবাৰে ডাঙৰ বিপদত পেলাই দিয়ে, হয়তো চিলাই নধৰা হয়, নহয়তো আৰু কিবা কানি বহুত প্ৰব্লেম আহে। যিসকলে হয়তো মেচিন চিলাই কৰি আছে তেওঁলোকে বুজি পাব কেনেকুৱা প্ৰব্লেম আহে মেচিনত। মই এইখিনি চাফা কৰি লৈছো কাৰণ এইখিনিত বেজিটোৰে সূতাখিনি সোমাই আহে, সেইকাৰণে এইখিনিত অকণমান জামটো বেছি হয়। এতিয়া মই গোটেইখিনি মুচিম। এনেকুৱা চিৰা কাপোৰ লৈছো মই, বেয়া কাপোৰ, আৰু এইবোৰ এতিয়া এনেকৈ মুচি দিম। চাওক কাপোৰখন কিমান লেতেৰা হৈ গৈছে। এইখিনি লেতেৰা যদি থাকি যায় তেনেহলে এইখিনি লেতেৰা থাকিলে আমাৰ কাপোৰখিনিও কেতিয়াবা চিলাই কৰোতে লেতেৰা হৈ যায় চিলাইখিনি। আৰু মেচিনটো যিমানে চফা কৰি ৰখা হয়, যিমানে বেছি ভালকৈ ক্লিয়াৰ কৰি ৰখা হয়, জাম বজিব নিদিয়াকৈ ৰাখিব পাৰি আৰু সিমানে মেচিনটো সিমান দিনলৈ মেকানিক্স মতাৰ কোনো দৰকাৰ নাথাকে। যেনেকৈ আজি মই মেচিনটো লোৱাৰ পৰা আজিলৈকে কোনো মেকানিক্সে মোৰ মেচিনটো চুই পোৱা নাই। এনেকুৱাকৈ লেতেৰা হৈ গৈছে সেইখন, চাওক এয়া লেতেৰা হৈ গৈছে একেবাৰে। এই প্ৰতিটো পাৰ্টছ এনেকৈ লৰি থাকে। এয়া জাম সোমাই আছে ইয়াৰ ভিতৰত, এয়া জাম সোমাই আছে আকৌ। এতিয়া এই চব ওলাই দিব লাগিব।
মেচিন ৰ'দত এইভাবে দিব লাগে যাতে মেচিনটোৰ যিখিনি আমি তেল ব্যৱহাৰ কৰোঁ তেলখিনি যিটো জাম লাগি থাকে সেই জামটো যাতে বেছিকৈ আঠা ধৰি নধৰে। আঠা ধৰি ল'লে সেইখিনিয়ে ফুটা বজা যিটো প্ৰব্লেম হয় মেচিনত সেই প্ৰব্লেমটো আনি দিয়ে। আৰু এইটো চাফা কৰি থাকিলে সেই প্ৰব্লেমটো নাথাকে। এইবিলাক দেখিছেনে এনেকুৱাকৈ ডাঙৰ ডাঙৰ থোপা থোপে থাকে। এইবোৰ এনেকৈ চফা কৰি দি আছো। এইখিনিত কাপোৰ সোমাব দিগদাৰি হয়, মই সেইবাবে এনেকৈ এইটোৰ সহায়ত স্ক্ৰুটোৰ সহায়ত এইখিনি কৰিছো। এতিয়া এইটো মই অকমান নাটটো ঢিলা কৰি দিছো আৰু এইখন খুলি আনিম। এতিয়া ইয়াত দেখিছেনে কিমান জাম আছে, আৰু ইয়াত থকা জামখিনি যেতিয়া আমি তেল দিওঁ এই জামখিনি কি হয় কাপোৰত মানে তেলৰ সৈতে লগ হৈ কাপোৰত চিটিকি পৰে। সেইবাবে এইখিনি চফা কৰা অত্যন্ত জৰুৰী হয়। এইডাল আছে, এইডাল উঠা নমা কৰি থাকে। আৰু এইডালটো খুব ঘন উঠা নমা কৰে, চ' এইডালো চাফা কৰিব লাগে। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, তেতিয়া গম পাব আৰু বহুত টিপছ আছে। সদায় পেলনীয়া কাপোৰেৰে এইবিলাক চাফা কৰিব লাগে। এইবিলাক আৰু ধুই ভাল কৰিব নোৱাৰি। এতিয়া মই কি তেল ব্যৱহাৰ কৰোঁ সেইখিনিও কৈ দিম বাৰু। মেচিনত যিকোনো তেল ব্যৱহাৰ কৰিব নালাগে। মেচিনত ব্যৱহাৰ কৰা তেলটো সদায় একেবাৰে চফা তেল হ'ব লাগে, আৰু যিকোনো তেল মেচিনত ব্যৱহাৰ কৰিলে মেচিনটো বেয়া হোৱাৰ চান্স খুব বেছি থাকে। গতিকে মেচিনৰ তেলটো যিটো মেচিনৰ বাবে স্পেচিয়েলি আহে সেইটোহে ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ মাজৰ মই ব্যৱহাৰ কৰোঁ এইটো তেল ব্যৱহাৰ কৰোঁ মই। এইটো তেল মই ব্যৱহাৰ কৰোঁ। এইটো সোপা এনেকৈ খুলি লৈছোঁ আৰু ক'ত দিম দেখাই দিম বাৰু।
এনেকৈ দিলোঁ ইয়াত দিব লাগিব তাৰপিছত ইয়াত দিছোঁ এইখিনি নৰ্মেল আৰু ক'ত দিব লাগে দেখাই আছো আপোনালোকক ইয়াত তেল দিলোঁ ইয়াত আৰু ইয়াত এটা ইয়াত আছে আৰু আপোনালোকক দেখাই আছো এইটো যি আছে এইটোতো দিব লাগিব এতিয়া হৈ গ'ল মোৰ তেল দিয়া আপোনালোকক মই দেখাই আছো যদি ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে যদি মোৰ চেনেলটোত নতুনকৈ ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশনটো অল কৰিবলৈ নাপাহৰিব আৰু মই নেক্সট দিয়া ভিডিওবোৰ তেতিয়া সোনকালে দেখা পাব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ